Hello everyone, welcome back to my channel. আজি মই আপোনালোকৰ ওচৰলৈ এটা বহুত টেষ্টি ৰেচিপি লৈ আহিছো। আমিতো সাধাৰণতে সকলোৱে সেৱৈ গাখীৰৰ সৈতে বনাই খাওঁ, কিন্তু এনেদৰে এবাৰ বনাই খাই চাবচোন। বহুতে বেছি ভাল লাগে এনেদৰে বনাই খাবলৈ। তেনেহলে আহকচোন আমি ৰেচিপিটোলৈ আগবাঢ়ো। ইয়াৰ বাবে মই এটা সেৱৈ পেকেট লৈ লৈছো। ইয়াত লিখা আছে roast before use। আপোনালোকে roasted-টো ল'ব পাৰে। এই ৰেচিপিটো বনাবলৈ এটো সেৱৈ ভাল হয়। এটো 10 rupees-ৰ এটা পেকেট হয়। আৰু আনফালে মই লৈ লৈছো ইয়াৰ বাবে মটৰ, গাজৰ সৰুকৈ কাটি লৈছো আৰু এটা পিয়াজ, ধনিয়া পাত, পিয়াজ পাত, কেটামান বাদাম আৰু ইফালে কেঁচা জলকীয়া। এতিয়া গেছটো অন কৰি কেৰাহীটো পাতি মই ইয়াত সেৱৈখিনি দি দিছো। এইটো বাতিৰ জোখৰে মোৰ ইয়াত 1 বাতি সেৱৈ হ'ল। আৰু এই 10 rupees-ৰ এটা পেকেট সেৱৈৰে 3জন মানুহে আৰামত খাব পাৰিব। যদি সেৱৈটো ৰোষ্ট কৰা হয় তেতিয়াহলে আৰু ভাজিব নালাগে। মই ইয়াত roasted সেৱৈ নাছিল বাবে মই এখিনি অলপ ভাজি লৈছো আৰু বেছি ভাজিব নালাগে, অকমান ৰঙচুৱা পৰালৈকে ভাজি থাকিলেই হৈ যায়। এখিনি মোৰ ভজা হৈ গ'ল। শুকানকে ভাজি লোৱা সেৱৈখিনি মই গৰমে এটা বাটিত আনি ললো আৰু ইয়াত পানী অকমান দি পেলাই এখিনি মিডিয়াম ফ্লেমত সিজাই লম। 3 পৰা 4 মিনিট মান সময় সিজালে হৈ যাব। আৰু এয়া 3 পৰা 4 মিনিট মান হোৱাৰ পিছত সেৱৈখিনি দেখিছেনে পুৰা ফুলি আহিছে। ইয়াত সেৱৈখিনি বেছি সিজাব নালাগে, অকমান হাতেৰে চুই চাব। যদি ঢিলাৰ নিচিনা পায় তেতিয়াহলে গেছৰ ফ্লেমটো অফ কৰি দিব। আৰু মোৰ সেৱৈখিনি সিজা হৈ গৈছে। এতিয়া এইখিনি মই এখন কাঁহীত উলিয়াই ললো। খিনি সেৱৈ থালিত উলাই লোৱাৰ পিছত এইখিনি মই আকৌ ঠাণ্ডা পানীত দি দিলো। তেতিয়া সেৱৈখিনি লাগি নধৰে। এইখিনি পানীত ডুবাই থব নালাগে, অকমান সময় তিয়াই ৰখাৰ পিছতে এইখিনি টুকি লব। এখন কাঁহীত মই আকৌ এখন কাঁহীত টুকি ললো আৰু এইখিনি অলপ বহলাই মেলি থৈ দিছো। এতিয়া এটা কেৰাহী পাতি তেলখিনি গৰম হ'বলৈ দিলো আৰু তেল ইয়াত মই একেবাৰে কমকে লৈছো, মাত্ৰ 2 চামুচৰ সমানহে লৈছো। তাৰ পিছত ইয়াত মই পিয়াজখিনি দি দিলো। পিয়াজখিনি দিয়াৰ পিছত ইয়াত মই জলকীয়া কিটাও দি দিলো আৰু এইখিনি মই অকমান সময় ভাজি লৈছো। পিয়াজখিনি ৰঙচুৱা হোৱাৰ পিছতে ইয়াত মই গাজৰ আৰু মটৰখিনি দি দিছো আৰু এইখিনি অলপ সময় ভাজি লম। এই ৰেচিপিটো বনাওঁতে কিন্তু তেল আপোনালোকে একেবাৰে কমাই দিব, খুব বেছি 2 বা 3 চামুচৰ ওপৰ তেল নিদিব। তাৰ পিছত ইয়াত মই সোৱাদ অনুসৰি নিমখ দি দিলো, আধা চামুচ ৰেড চিলি পাউডাৰ আৰু আধা চামুচ হালধি গুড়ি দি দিলো। দি পেলাই এইখিনি ভালদৰে এবাৰ লৰাই ললো। ইয়াত যদি তেল বেছি হয় তেতিয়াহলে পোলাওখিনি খাই একেবাৰে বেয়া লাগিব, বেছি তেলতেলীয়া হৈ যাব। তাৰ পিছত ইয়াত মই ভাজি লোৱা বাদাম কিটাও দি দিলো। আপোনালোকে ইয়াত কাজু বাদামো দিব পাৰে। এইখিনি মই ঢাকন মাৰি ঢাকি থৈ দিছিলো অলপ সময় সিজিবৰ বাবে আৰু এইখিনি সিজা হৈ গৈছে। তাৰ পিছত ইয়াত মই সেৱৈখিনি দি দিলো। বনোৱাৰ প্ৰচেছটো একেবাৰে চাওৰ দৰে হয়, একেবাৰে ইজি হয় আৰু বহুতে বেছি ভাল লাগে খাবলৈ। সেৱৈখিনি দিয়াৰ পিছত ইয়াত মই আকৌ 1 চামুচ নিমখ দি দিলো। তাৰ পিছত ধনিয়া পাত আৰু পিয়াজ পাতখিনি ইয়াত দি দিলো। ধনিয়া পাত আৰু পিয়াজ পাতখিনি দি পেলাই এইখিনি ভালদৰে এবাৰ লৰাই ললো। আৰু ইয়াত আপোনালোকে কেপচিকামো দিব পাৰে, মোৰ কেপচিকাম নাছিল কাৰণে দিয়া নহলে। মিডিয়াম ফ্লেমত 3 পৰা 4 মিনিট মান ভাজি লোৱাৰ পিছত এয়া আমাৰ সেৱৈৰ পোলাও একেবাৰে ৰেডি হৈ গ'ল। চাওক ইমান ধুনীয়া লাগিছে দেখিবলৈ আৰু খাবলৈও বহুত টেষ্টি হয়। এইখিনি মই এখন প্লেটত উলিয়াই ললো আৰু ইয়াৰ লগত মই সস লৈ লৈছো। সসৰ লগত খাবলৈ বিৰাটেই বেছি ভাল লাগে। আপোনালোকে এটো বনাই ব্ৰেকফাষ্টতো খাব পাৰে বা ইভিনিংও খাব পাৰে আৰু আলহী আহিলেও বনাই দিব পাৰে। বিৰাটেই বেছি টেষ্টি ৰেচিপি হয়। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো।